আমি সমগ্ৰ দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ যি 12 বছৰীয়া বিশ্বাস বিকাশ আৰু জনকল্যাণৰ প্ৰতি সমৰ্পিত যি এটা যুগ, এই যুগকালত আমি দেশৰ সৰ্বস্তৰৰ জনগণৰ কাৰণে বিভিন্ন উন্নয়নমুখী কৰ্মসূচীৰে আগবাঢ়িছিলোঁ আৰু আজি দেশৰ প্ৰতিগৰাকী নাগৰিক গৌৰৱান্বিত যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাৰ দেশখনক এখন শক্তিশালী স্বাৱলম্বী স্বাভিমানী ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ কাৰণে অহৰহ বিৰাম বিশ্ৰামহীনভাৱে প্ৰয়াস অব্যাহত ৰাখিছে। আৰু আমি ভাৰতীয় হিচাপে আজি বিশ্বৰ বুকুত আমি যি ঈৰ্ষণীয় গৌৰৱৰ অধিকাৰী হৈছোঁ। 33খন দেশে ইতিমধ্যে নৰেন্দ্ৰ মোদী দেৱক সেই দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰিছে। বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিত নতুন অভিলেখ গঢ়ি আছে আৰু স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ যি গণতান্ত্ৰিক ইতিহাস, নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে 4400 আজি 4 দিনত আমি ভৰি দিছোঁ। গতিকে এয়া সৰ্বকালৰ অভিলেখ। আজি আমি আমাৰ যি মোদী ডাঙৰীয়াৰ 12 বছৰীয়া কাৰ্যকাল, সেই কাৰ্যকালৰ অংগস্বৰূপে আজি আমি আমাৰ বলদেৱ পাৰ এই অঞ্চলৰ অৰুণ ডেকাদেৱৰ বাসগৃহত আহিছোঁ আৰু তেখেতৰ লগতো আমি আজি মত বিনিময় কৰিলোঁ। খুব ভাল লাগিল। ডেকাদেৱে মোদী ডাঙৰীয়াৰ কাৰ্যকালক প্ৰশংসা কৰিছে আৰু তেখেতে কৈছে যে আমাৰ কাৰণে যিখিনি কৰিছে সেইখিনি নিশ্চিতভাৱে আমি তাৰ কাৰণে সন্তুষ্টি পাইছোঁ, সন্তুষ্টি ব্যক্ত কৰিছোঁ। গতিকে এইখিনি কথা যেতিয়া আমি ৰাইজৰ পৰা শুনো, নিশ্চিতভাৱে মোদী ডাঙৰীয়াও আগন্তুক দিনত কাম কৰাৰ বাবে সমল পায়, সাহস পায় আৰু আমিও তেওঁৰ নেতৃত্বত কাম কৰাৰ কাৰণে আমি সম্বল আৰু সাহস পাওঁ। দেখিবলৈ পোৱা গৈছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে তেখেতে এনেধৰণে মন্তব্য উল্লেখ কৰিছে। আমি স্থানীয় বিধায়কগৰাকী আছে, তেখেতৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিছোঁ। এই অঞ্চলৰ এগৰাকী বিশিষ্ট ব্যক্তি আৰু আমাৰ সমাজ জীৱনৰ এগৰাকী পুৰোধা ব্যক্তি, তাতে আকৌ মাননীয় আমাৰ সাংসদ ডাঙৰীয়া বা আমাৰ সভাপতি ডাঙৰীয়া যিহেতু আহিছে, সেয়ে আমাৰ এই যিটো যাত্ৰা আৰু তেখেতৰ ঘৰলৈ অহাৰ যিটো নেকি আমাৰ মাত্ৰাটোক আৰু অধিক কি কৰিছে, আজি উৎসাহিত কৰিছে। আৰু সেইবাবেই আমি সনাতনী সভ্যতা সংস্কৃতি বিকাশৰ কাৰণে তেখেতে যিখিনি কাম কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিখিনি সপোন পূৰ্ণ কৰিবৰ কাৰণে যিখিনি কৰিছে, আটাইখিনি ক্ষেত্ৰতে তেখেতৰ যিটো মতামত, সেই মতামতে আমাক আৰু অধিক উৎসাহিত কৰিছে। তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মাননীয় সাংসদ ডাঙৰীয়াকো আজি এই অনুষ্ঠানটো উপস্থিত হোৱাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।